পানীকে নৰাৰ মাজে মাজে খোজকাঢ়া কি হয় আমি নৰাই বিন্ধি আমাৰ গাঁৱৰ মানুহ এনেকুৱাই আৰু ছাগলী হৰাব গৰু হৰাব হয়নে নহয় হাঁহ হৰাব চৰাই হৰাব আজি মানে ধান কাটা ভিডিঅ' তোমালোকক দেখাইছো আৰু ভাল লাগে তাৰ মানে ৰোৱনী গিলাকৰ হাউৰি আছিল ধান কাটা হাউৰি আছিল এতিয়া নাই সেইবিলাক উঠি গ'ল তোমাৰ নিচিনাকে ফটো তুলছি মই এতিয়া ভাবিছো যে মোক থানাত দিব আন পাইছো যোনে তাচ খেলাইছিল সি তাক ধবাই নলিলে মই গা ধুই আহা তো গা ধৰিলা মানে ঘৰত আমি কেনেকুৱাকে কাম কৰো কি কৰো আপোনালোকে দেখাব ক'ত যাম পথাৰত যাম তাৰমানে চাহ দিবৰ কাৰণে চাওক মানে আজিকালি আমাৰ ধান কাটা হাউৰি কিন্তু আমাৰ মানে গাঁৱত আজিকালি হাউৰি চাউৰি চিষ্টেম নাই হাউৰি হওক মানে হাজিৰা মানুহ নহয় কিন্তু আজি মামীহঁতৰ ঘৰত মানে বহুত হাউৰি মানুহ আছে 12টা তাকে মানে আপোনালোকক দেখাম আৰু আমি গাঁৱৰ পৰিৱেশ আৰু ধান কাটা মানুহ মানে আগৰ দিনততো চবে এনেই কাটি দিছিল হাউৰি মানে ধৰ পইচা চইচা লোৱা নাছিল এনেই আৰু খোৱাটো দিয়ে এনেকুৱা চিষ্টেম কিন্তু আজিকালি নাই হ'লেও মানে আজিৰ যুগতো তাৰমানে হাউৰি চাহ লৈ আহিছোঁ আৰু কিমান মানুহ আছে এয়া চাওক মামীয়ে লৈছে 2টা মই লৈছোঁ 2টা আপোনালোকক দেখাই যাম মানে দেখবি নহয় আকৌ এই যে মোৰ আঙুলিটোৰ পোনে চকীফালে আছে ধান কটা মানুহ আৰু সিহঁতে আমাৰ মানে পিছফালে আহি থকা মানুহকেইটাৰ ছাগলী হৰিছে আমাৰ গাঁৱৰ মানুহ এনেকুৱাই আৰু ছাগলী হৰাব গৰু হৰাব হয়নে নহয় হাঁহ হৰাব চৰাই হৰাব পাৰ কাৰোবাৰ ঘৰত যাব আমাৰ সেই এনেকৈ নৰাৰ মাজে মাজে খোজকাঢ়া কি হয় আমি নৰাই বিন্ধে কাটে আগৰ দিনৰ মানুহবিলাকেতো এনেকৈ হাউৰি কাটছিল হয় না আজিকালিতো হাউৰি নায়ে তাকে মানে ভিডিঅ' কৰি দেখাইছোঁ মানুহবিলাকক এইফালে চাওক আগৰ ফালেও আছে আৰু এইটো আমাৰ দিব্য চাহাব কিয়া কি হ'ল তাৰ নামটোৱে নাজানে মায়ে ভাই আগে কি হ'ল পুলিচৰ ড্ৰেছ পিন্ধি গৈছে একে দাউৰা দাউৰিখন লাগিল মই আহিছোঁ ওলাই এই ককা এফালে বুলি মাতিছে গৈছোঁ আৰু মাৰিলেও মাৰিলা ধৰিলা বুলি তাৰপৰা ধুই আহিছোঁ আৰু এইবাৰ সেই কিবা তেওঁ মুখা ঘূৰিবাই দিছে মাছ পিয়া পিন্ধা নাই আছে ভাই এতিয়া গা ধুই আহিছোঁ আগতে এনেকৈ তোমাৰ নিচিনাকৈ ফটো তুলছি মই এতিয়া ভাবিছোঁ যে মোক থানাত দিব আন পাইছোঁ যোনে তাচ খেলাইছিল সি তাক ধবাই নলিলে মই গা ধুই আহা তো গা ধৰিলা তাৰপিছত আমাৰ প্ৰমোদাতে কৈছে আৰু সিও কৈছে মই জিতানৰ ল'ৰা পৰম্পৰা ৰক্ষা কৰিব লাগিব আমি ৰক্ষা নকৰিলে কোনে কৰিব আৰু হয়নে নহয় কৈছোন আগতে হেৰি লৈ বুটল বাই গৈছিলোঁ মনত আছেনে পথাৰত পৰি থকা ধানহি হাঁহৰ কাৰণে আগতে কি আছিল টেকেলি পিঠা টিপটক ফলত দিয়া পিঠা আজিকালি তাৰমানে চব আৰ্টিফিচিয়েল মানে নাই সেয়া কৰিলোঁ হয় কিন্তু নাপালোঁ নহয় অকলে দিগদাৰটো সেইকাৰণে মানে আজি খোৱালে মেলা এনেকুৱা হাউৰি আছিল কি ভাল লাগে তাৰ মানে ৰোৱনী গিলাকৰ হাউৰি আছিল ধান কাটা হাউৰি আছিল এতিয়া নাই সেইবিলাক উঠি গ'ল সময় নাই থাকিলেও নাই ইচ্ছা নকৰে তাৰমানে চেষ্টা কৰিছোঁ আৰু ৰাখিবৰ কাৰণে হয়নে সেইটোৱে কিন্তু এই বছৰটো এইকেইটা মানুহ আহিছে হাউৰি খাবৰ কাৰণে কিন্তু অহা বছৰ বা আহেনে নাহে তাৰো ঠিক নাই হয়নে অহা বছৰলৈ কোন ক'ত যায় বেছি হ'ব পাৰে কম হ'ব পাৰে ঠিক নাই নহ'ব পাৰে আমি গ্ৰীচ হেৰি কৰিছিলোঁ এই পথাৰত চাহ লৈ যাওঁ তাৰমানে একে চাহ লৈ গ'লে একে আগতে তাৰমানে চাহ দি দিয়ে উঠি খাৱাটো একে কিবা এটা ইণ্টাৰেষ্ট আছিল এতিয়াও তাৰমানে আমি এই বৰুৱাই মই দুটাই মতাটো যেতিয়া হাল বাই থাকে তেতিয়া নিজৰ চাহ কাপোৰ লৈ যায় হয়নে এতিয়া আমি আমাৰ পৰম্পৰাটো ৰাখিলা আমি আজি মাতছি সেইকাৰণে এতিয়া ভাল লাগিল ভাল লগাৰ কাৰণে আহিছোঁ আকৌ ময়ো এই যোৱা বছৰ আহি সেনেকৈ মানে ধুনীয়তা ৰাখিলোঁ আৰু আগৰ হিচাপত আমি এতিয়া পথাৰৰ পৰা আহি পালোঁ মানে আমাৰ খুব আঠটানিৰ কাৰণে এই বাচন বৰ্তন ভাতটো মানে খাই ল'লোঁ আৰু এতিয়া বাচন বৰ্তন ধুই ভাতত লাগিব লাগে মানে যিহেতু ইমানকেইটা মানুহ এনেই ধান কাটি দিছে
আৰু খোৱাটো ভালকৈ খুৱাব লাগিব তো ভাতৰ যোগাৰ কৰোঁ আপোনালোকক দেখাই আছোঁ আমি কেনেকৈ কৰোঁ তো আপোনালোকে চাই থাকিব দেই আৰু কেমেৰামেন কোন জানে কেমেৰামেন মই নিজে দেখাই দিছোঁ এইটো হ'ল কেমেৰামেন মানে স্কুলৰ পৰা বাহিৰে আকৌ এইখন মোৰ মামাহঁতৰ দেই আমাৰ ঘৰ নহয় মানে বাহিৰে তাইকো ৰাখি দিছোঁ মানে কাম কৰিবৰ কাৰণে আৰু এইবিলাক চব লৈ যোৱা এইবিলাক বাচন বৰ্তন ধুওঁ কাম কৰোঁ এইটো লৈ আহ যেহেতু আমাৰ এইবিলাক ব্যক্তিগত খাল মানে ব্যক্তিগত খাল কাৰণে মানে খালে চালে আমি বাচন ধুওঁ ইয়াতে বাচন ধুই খালৰ পানীত বাচন ধুই ফিল্টাৰৰ পানী আখালি মাৰোঁ আখালি থৈ দিম তো মানে বেছি আটটানি আৰু বেছি মানে চাই কৰি থাকিব বুলি আকৌ আইনা গ্লাছটো ভাঙি চাবি নাই নাভাঙো সদায় ধোৱা প্ৰেক্টিছ আছে ন আজি মানে ঘৰত আমি কেনেকুৱাকৈ কাম কৰোঁ কি কৰোঁ আপোনালোকে দেখা পালে আৰু যিহেতু ঘৰুৱা ব্লগে আৰু আমাৰ গাঁৱলীয়া মানুহৰ কথা হয়নে নহয় কৈছোন সিহঁতৰ কটাৰীগিলাকৰ একদম ধান নাই মানে আমাৰ পূৰা বাঁহ বেতৰ কাম কৰি থাকে সেইকাৰণে বঢ়িয়া ধাৰ সেইকাৰণে কটাৰীখন অকণমান ধৰি লওঁ আলু কটা যোৱা নাই মানে কটাৰীখনেদি এনেকুৱা বতুৱা কটাৰী মানুহকেইটা বতুৱা নাই ভাল মানুহকেইটা ভাল কটাৰীখনে বতুৱা মই আলু পিঁয়াজ কাটি আছোঁ আৰু এইফালে মামাহঁতে মাছ মাৰি আছে খালত মানে মাছবিলাক হেৰি হৈ থাকে নহয় নাহে পটককৈ এইবোৰ আলু লৈ আহিছে মাছ মৰাও চাব আহিছে আলু বাকালে আছে এয়া মাছ এতিয়া মামাৰে মাছ মাৰি আছে কেতিয়াবা মাছ পৰি ঠিক নাই এতিয়া দ পানী এতিয়া আহিলি ভাল আছিল কেইটামান আহিব ইফালে বনি আছে ভাত আৰু ইফালে দালি আৰু ইফালে তাৰমানে আমাৰ আঠটা ইফালে পূৰা চব্জি কুটাত ব্যস্ত ইফালে মামীজীয়ে পূৰা চব্জি কুটি আছে আৰু এওঁৰ মানে পূৰা ড্ৰেছ চেঞ্জ কৰিবৰ কাৰণে টাইম নাই আৰু পূৰা চব্জি কুটাত গৈছে জলকীয়াডাল হ'ব পাৰে এনেকুৱা কিন্তু অদ্ভুত জ্বলা আৰু আপোনালোকৰ ফালে এই জলকীয়াডালক কি জলকীয়া বুলি কয় নাজানো মানে কয় জনাবচোন আমাৰ ইফালে বগা জ্বলা আৰু কি কয় ফিল্ঙি জ্বলা আমাৰ মানে দৰঙীয়া ভাষাত এইটো জলকীয়াৰ নাম ফিল্ঙি জ্বলা হা কি জ্বলা ভাত জলকীয়া নেকি আমাৰ ইফালে মানে আমি কওঁ এইটো জলকীয়াৰ নাম ফিল্ঙি জলকীয়া কিন্তু বহুত লাগে আপুনি যদি এনেকৈ চাং পাতি দিয়ে বহুত লাগে হা তপনে মাছছে চকু পানী দেখছা মানে পুৰা ৰঙা হৈ গৈছে পিঁয়াজ কাটি পিঁয়াজে মানুহ নামানিলেও তাৰমানে পিঁয়াজে একন্দে দিছে চাওঁ এইটো কি কান্দাত লাগিছে চকু পানী গালে বৈ গৈছে হাৱা তাৰমানে কথা সহ্য কৰিব নোলোৱা এয়া হৈছে গাহৰি মাংস আৰু গাহৰি মাংসৰ কেৰাহীটো বহুত ডাঙৰ মাংসও বহুতখিনি কাৰণে আৰু চিলিণ্ডাৰটো চাক মানে এজনীয়া এটা চিলিণ্ডাৰত মানে এনেকৈ বনাইছে এটা চুলাই থকা পৰি যায় বুলি ভয়তে এনেকৈ ধৰি আছে মানে পৰি গ'লে চব চেজ হ'ব সেইকাৰণে এনেকৈ ধৰি আছোঁ ভয়তে তোমাকে চুবাই খাব লাগিব খাব মোক যদি পৰি যায় সেইকাৰণে ধৰি আছোঁ ভয়তে মই এতিয়া কৈছোঁ বহাই লওঁ ৰ'বা তাৰপিছত খাই দিলোঁ আমি চিকেন আৰু ইফালে কি বনাম ইফালে পটল ভাজি আছোঁ এয়া পটল ভাজি আৰু এয়া শুকান ভাজি হ'ব এয়া দালি বইল কৰি থৈছোঁ চাউল একবাৰ ধুই থৈছোঁ আৰু মানে মোৰ ষ্টাইলত এইটো চিকেন আগতে চব বস্তু আৰু আমাৰ মাংসখিনি খানা কেনে হৈছে খানা ধুনীয়া বঢ়িয়া মাংসটো কেনে হৈছে গাহৰি মাংসটো একেবাৰে ধুনীয়া গুলি হৈ গৈছে আমাৰ খানা আইটেম কি কি আছে একবাৰ কবি নেকি মই কম কৈছোন গাহৰি আছে তাৰপিছত মাছ আছে আৰু চব্জি আছে চব্জি নহয় সেয়া হেৰি নেচেৰা তাৰপিছত মূলা ভাজি তাৰপিছত আৰু পটল ভাজা আৰু এই ব্ৰইলাৰ আছে তেতিয়া ধান কাটি থকা এই ডেকা যুৱকজন এতিয়া ফিটেড মানুহ চাওক কোনোবাই গম পাব নেকি এই মানুহটো যে ধান কাটিব পাৰে বুলি সেই আমাৰ মেলাহঁতৰ ভাতৰ আইটেম আমি দিছোঁ এই মাছ ভাজি পটল দালি এইটো কি জলকীয়া ফিল্ঙি জ্বলা এইটো ফিল্ঙি জ্বলা এইটো নেমু আৰু এই গাহৰি মাংস কেনে হৈছে কণাবি বোলাই সেই মাংস কেনে হৈছে জনাবি মই বনাইছোঁ হৈছে নে মোৰ ভৱিষ্যত আছে তাৰমানে আৰু মানে এটা দুটাকৈ আহিছে আমি দি আছোঁ আৰু মানে আমি একো থ'ব যাব লাগিব অকণমান দেৰিকৈ এই টেঙাকৈ খাই আছে বেছি 6:30 বাজিল এতিয়া মানে আমি বাকী চবকে খুৱাই বোৱাই শেষ কৰি আমাৰ পৰ্ব ন বুলি খোৱা নাই নিজৰ হাতেৰে নিজে খাইছে চাওঁ তাই মানে এই গাহৰি নাখায় কাৰণে ব্ৰইলাৰ মাংসৰে খাইছে আৰু এইফালে মামীৰ আৰু এইখন হ'ল মোৰ আৰু মানে খাব নোৱাৰোঁ ইচ্ছা নাই আৰু এই লাৰি চাৰি খাব নোৱাৰি হয়নে নহয়
এইকেইটা ইফালে সিহঁতক এই গাখীৰ আৰু ভাত ইফালে সানি দিছোঁ সিহঁতে খাইছে এইটো এটা ৰখি আছে ইয়াতে আৰু ৰখি আছে আকৌ খাব নোৱাৰি আজিৰ ভিডিঅ'টো তাৰমানে ইয়াতে শেষ কৰোঁ আৰু কি কৰিম আশা কৰোঁ আপোনালোকে চাই ভাল পালে কিবা কওঁ তই দে তই খা অকণমান আহি দে